হয় বিভিন্ন কাৰণত কিছুমানে তেওঁলোকৰ ফেচবুকৰ আইডিটো ফেচবুকৰ পৰা পাৰ্মানেণ্টলি ডিলিট কৰিব বিচাৰে কিন্তু এই ক্ষেত্ৰত কি হয় ফেচবুক আইডিটো পাৰ্মানেণ্টলি ডিলিট কৰিব গৈ অনলি 14 দিনৰ কাৰণেহে ডিসেবল কৰি ৰাখে কিন্তু নেক্সট 14 দিন পিছত আকৌ ফেচবুক আইডিটো আগৰ নিচিনা চলি থাকে মানে ডিলিট নহয় কিন্তু মই আজি আপোনালোকক এই ভিডিঅ'টো দেখাম যে ফেচবুক আইডি এটা আমি কেনেদৰে পাৰ্মানেণ্টলি ডিলিট কৰিব পাৰোঁ আৰু আপোনালোকৰ যিসকলে এনেধৰণৰ প্ৰবলেম ফেচ কৰি আছে মই ভাবো আপোনালোকে আজি এই ভিডিঅ'টো চাওক আৰু ফেচবুক আইডিটো ফেচবুকৰ পৰা পাৰ্মানেণ্টলি ডিলিট কৰি দিয়ক ইয়াৰ বাবে প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰোম ব্ৰাউজাৰটো খুলিব ক্ৰোম ব্ৰাউজাৰটো খুলি 3 ডটত গৈ ডেস্কটপ মোড আনি ল'ব ডেস্কটপ মোড ফেচবুক বুলি সাৰ্চ কৰিব ফেচবুক বুলি সাৰ্চ কৰাৰ পিছত এনেকুৱা আহিব এনেকুৱা হোৱাৰ পিছত আপুনি যিটো ফেচবুক আইডি ডিলিট কৰিব বিচাৰে তাৰ যেটো ইমেইল বা ফোন নম্বৰ আছিল হেতু দিব দিয়াৰ পিছত পাছৱৰ্ডটো সেট কৰিব পাছৱৰ্ডটো সেট কৰাৰ পিছত লগইন কৰি লব লগইন কৰাৰ পিছত ব্ৰাউজাৰৰ টাইটেল বাৰত যাব টাইটেল বাৰত গৈ লিখিব facebook.com facebook.com দি এটা স্ল্যাশ দিব স্ল্যাশ দিয়াৰ পিছত লিখিব হেল্প আকৌ স্ল্যাশ তাৰ পিছত লিখিব ডিলিট দিয়াৰ পিছত এটা আন্ডাৰস্কোৰ দিব লাগিব আন্ডাৰস্কোৰটো দিয়াৰ পিছত লিখিব একাউন্ট ACCOUNT একাউন্ট লিখি এন্টাৰ কৰি দিব আৰু লিংকটো মই ভিডিও ডেসক্ৰিপচনত দি দিম আপুনি ইচ্ছা কৰিলে তাৰ পৰা সোমাব পাৰিব এন্টাৰ কৰি দিয়াৰ পিছত আমি এনেকুৱা এটা ইন্টাৰফেস দেখা পাম যে ডিলিট মাই একাউন্ট ইয়াত অলপ কন্ডিশন দিয়া আছে হেকিনি আপুনি পঢ়ি লব পঢ়ি লোৱাৰ পিছত ডিলিট মাই একাউন্টত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াত আমাক ফেচবুকৰ পাছৱৰ্ডটো আকৌ দিব দিছে আমি ইয়াত আকৌ ফেচবুকৰ পাছৱৰ্ডটো দি আছো পাছৱৰ্ডটো দিয়াৰ পিছত ইয়াত ক্যাপচা এটা দেখাইছে ক্যাপচাটো আমাৰ এই তলৰ বক্সটোত দিব লাগিব 3QNUPT ইয়াত যেনেকৈ আছে যোনটো স্মল লেটাৰ কেপিটেল লেটাৰ সেম মাৰিব মাৰাৰ পিছত ওকে কৰিব ওকে কৰাৰ পিছত ইয়াত এনেধৰণৰ এটা নোটিফিকেশন আহিব যে পাৰ্মানেন্টলি ডিলিট একাউন্ট আমাৰ একাউন্টটো 14 দিনৰ কাৰণে ফেচবুকৰ পৰা ডিএক্টিভেট কৰা হৈছে এতিয়া মই দেখাই আছো যে ফেচবুক আইডিটো আকৌ নতুনকৈ লগইন কৰিবলৈ গলে কি দেখায় তাৰ পিছত আপুনি যেতিয়া আপোনাৰ ফেচবুক আইডিটো আকৌ নতুনকৈ লগইন কৰিব যাব তেতিয়া এনেকুৱা এটা অপচন দেখা পাব যে ইউৰ একাউন্ট উইল বি ডিলিট অন টিউজডে যে ফেব্ৰুৱাৰী 13 তাৰিখে আমাৰ একাউন্টটো ফেচবুকৰ পৰা পাৰ্মানেন্টলি ডিলিট কৰা হ'ব এই ক্ষেত্ৰত কি হয় যে ইয়াত দেখাইছে কনফাৰ্ম ডিলিশন কেনসেল ডিলিশন আপুনি যদি ইয়াত কেনসেল ডিলিশন মাৰি দিয়ে তেনেহলে ফেচবুক একাউন্টটো আমাৰ ডিলিট নহব বা কনফাৰ্ম মাৰি দিলেও ডিলিট নহব আমাৰ আগৰ নিচিনা থাকি যাব দেখাইছে যে 14 দিন পিছত আমাৰ ফেচবুক আইডিটো ফেচবুকৰ পৰা পাৰ্মানেন্টলি ডিলিট কৰি দিব কিন্তু বহুতে এই 14 দিনৰ ভিতৰত ফেচবুক আইডিটো আকৌ নতুনকৈ ফেচবুকত লগইন কৰি লয় এই কাৰণে ফেচবুকৰ পৰা পাৰ্মানেন্টলি ডিলিট নহয় কিন্তু ইয়াত যে 14 দিনৰ ভিতৰত যে আপোনাৰ ফেচবুক একাউন্টটো আপুনি কেতিয়াও লগইন কৰিবলৈ চেষ্টা নকৰিব অৰ্থাৎ 15 দিন বা 16 দিনৰ পিছত আপুনি লগইন কৰি চাব যে আপোনাৰ যেটো ফেচবুক আইডি আছিল সেই ফেচবুক আইডিটো ফেচবুকৰ পৰা পাৰ্মানেন্টলি ডিলিট হৈ গল গতিকে মোৰ ভিডিওটো চাই যদি ভাল লাগিছে নিশ্চয় লাইক কমেন্ট আৰু শেয়াৰ কৰিব থ্যাংক ইউ লগ পাম এটা নেক্সট ভিডিওত